অৱস্থা বেয়া হৈ গৈছে একদম অৱস্থা টান হৈ গৈছে মা কসম সিনাৰী চাওক নাইখন হৈছে ব্ৰহ্মপুত্ৰ ইফালে আছে উত্তৰ গুৱাহাটী আৰু এই ছাগলীজনী হয়তো পূৰ্বজন্মত মোৰ এক্স আছিল আৰু সেইকাৰণে কিছ খাই দিছে মোৰ পিছফালে পুৱাই হচমচ কৰি দাঁতকেইটা মাজি ওলাই আহিলোঁ বাচন্তিখন লৈ এয়া হৈছে জোৰত তিনিআলি আৰু মোৰ লগৰ দাদা এজনক ৰখি আছোঁ নমস্কাৰ বন্ধুসকল আজি মহালয়া মা দুৰ্গাৰ মানে দুৰ্গতি নাশিনী মা দুৰ্গাৰ আজি ধৰালৈ আগমন ঘটিব আৰু আজি যিহেতু 2 অক্টোবৰত মানে শ্বুটটো কৰি আছোঁ আৰু আজি যাম আমি কামাখ্যা ধামলৈ যাম কিন্তু কামাখ্যা ধামৰ নতুন যিটো পথ বনাই আছে আমি তালৈ যাম আৰু খুবেই ধুনীয়া এটি চিনাৰী তাতে আছে মানে খুবেই দেখিবলৈ প্ৰাকৃতিক মানে সৌন্দৰ্যৰে ভৰপূৰ মানে সেই পথটোত আমি সেই পথটোত যাম আহক আমি ব্লগটো আৰম্ভ কৰোঁ এয়া হৈছে ৰাস্তাৰ যিটো মেইন গেট আৰু মেইন গেটেৰে আমি যাম ওপৰলৈ যি হৈ গ'ল অম্বুবাচী মেলাত খোজকাঢ়ি গৈছিলোঁ ওপৰলৈ অম্বুবাচী মেলাৰ আগতে মানে যেতিয়া মানুহ নাছিল তেতিয়া বাইক লৈ আহিছিলোঁ এবাৰ প্ৰথমবাৰ বাইক লৈ আহিছিলোঁ আৰু এইবাৰ ছেকেণ্ড টাইমৰ বাবে বাইক লৈ আহিছোঁ আমি নীলাচল পাহাৰৰ একেবাৰে ওপৰলৈ যাম অলপ গৈয়ে তলৰ ভিউটো দেখি ৰখি গ'লোঁ আৰু নামি ফটো তুলিলোঁ অলপ আৰু এই মোৰ পিছত আছে মালিগাঁও কি ধুনীয়াকৈ দেখিছে মালিগাঁও ব্ৰিজখন অভাৰ ব্ৰিজখন আৰু একদম ওপৰলৈ উঠি আহিলোঁ নীলাচল পাহাৰৰ একদম ওপৰলৈ য'ত আছে ভুৱনেশ্বৰী মন্দিৰ আৰু ভুৱনেশ্বৰী মন্দিৰত আমি এতিয়া যাম আৰু মন্দিৰটোৰ সন্মুখ ভাগতে এডাল গছ দেখিবলৈ পোৱা যায় আহক ভিতৰলৈ আমি সোমাই যাওঁ নীলাচল পাহাৰৰ একেবাৰে ওপৰত যিটো মানে মন্দিৰ আছে ভুৱনেশ্বৰী মন্দিৰ আৰু ভুৱনেশ্বৰী মন্দিৰত আমি এতিয়া আছোঁ আৰু ভুৱনেশ্বৰী মন্দিৰৰ কাষতে যি এটা ভিউ পইণ্ট আছে চাব দেখুৱাই আছোঁ সমগ্ৰ গুৱাহাটীখন কেনেকুৱা দেখা পায় মোৰ পিছত থকা এই ছাইডটো হৈছে নৰ্থ গুৱাহাটী ছাইড আৰু পিছফালে আইটি আৰু ইফালে গুৱাহাটী যিহেতু অক্টোবৰ মাহ আৰু অলপ কুঁৱলী পৰিছে যিহেতু ৰাতিপুৱাই আহিছোঁ আমি আৰু বতৰটো খুবেই সুন্দৰ বতৰ মানে ৰ'দটো নাই একেবাৰে বৰষুণ এজাক আহিব যেন লাগিছে মোৰ সেয়া হৈছে উত্তৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ এখন নৱনিৰ্মিত দলং আৰু ইফালে হৈছে গুৱাহাটী আৰু যে এইটো সৰুকৈ জোপোহাৰ দৰে দেখিছে এইটো হৈছে উমানন্দ মন্দিৰ কচমাচল পাহাৰ এইটো যিটো এডিআৰিত এক্সামত আহিছিল কচমাচল পাহাৰ উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত এইখন পাহাৰতে অৱস্থিত উমানন্দ মন্দিৰ কচমাচল পাহাৰ বুলি কয় এইখন আৰু ৰোপৱে গৈছে তাৰ ওপৰেৰে উত্তৰ গুৱাহাটীলৈ আৰু এয়া হৈছে উত্তৰ গুৱাহাটী এইখন ব্ৰহ্মপুত্ৰ ফটো ভিডিঅ' কৰি আমি বহি ল'লোঁ শিলত আৰু ফটোবোৰ মোৰ পেজত আপলোড দি দিছোঁ অলৰেডি আৰু আমি ইয়াৰ পৰা এতিয়া কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যাম আহক আজি মহালয়া যিহেতু দৰ্শনাৰ্থীৰ ভিৰ বাঢ়িছে লাহে লাহে কামাখ্যা মন্দিৰত আমি গৈ আছোঁ এতিয়া আজি দুৰ্গতি নাশিনী মা দুৰ্গা ধৰালৈ নামিব যিহেতু আজি মহালয়া আজিৰ পৰা নৱৰাত্ৰি আৰম্ভ হৈছে মই ভিডিঅ'টো কৰিছোঁ মহালয়াৰ দিনাখন 2 অক্টোবৰৰ দিনাখন আৰু পিছদিনা আপলোড কৰিছোঁ আৰু আপোনালোকে কেতিয়া চাই আছে কমেণ্টত জনাব আৰু ইয়াতে ধূপ চাকি লৈ বেগ আৰু হেলমেট আৰু চেণ্ডেলযোৰ থৈ দিলোঁ ইয়াতে আৰু এতিয়া আমি যাম কামাখ্যা মন্দিৰৰ ভিতৰলৈ
আৰু এয়াই হৈছে কামাখ্যা দেৱীৰ মা কামাখ্যা দেৱীৰ মন্দিৰ আৰু অলপ অলপ বৰষুণ পৰি আছে কিনকিনকৈ আমাৰ ফ্ৰণ্টত কামাখ্যা মন্দিৰৰ যিটো মেইন মন্দিৰটো এইটো আৰু এই ছাগলীজনী হয়তো পূৰ্বজন্মত মোৰ এক্স আছিল আৰু সেইকাৰণে কিছ খাই দিছে মোৰ পিছফালে যিহেতু দুৰ্গা পূজাৰ বতৰ আৰু সেইবাবে দুৰ্গা পূজাৰ বাবে এনেদৰে সজাই আছে মন্দিৰটো আৰু আজি মহালয়া যিহেতু মানুহৰ দৰ্শনাৰ্থীৰ ভিৰ লাহে লাহে বাঢ়িছে আৰু অলপ পিছত বৰষুণ যাক অলপ জোৰকৈ পৰিল আৰু ভালেই লাগিল বাৰু ঠাণ্ডা ঠাণ্ডা বতৰ হৈ আছে বঢ়িয়া আৰু বৰষুণ অলপ এৰাৰ পাছত এনেদৰে শ্ল' মোশ্যন ভিডিঅ' বনালোঁ ইয়াৰ পাছতে কামাখ্যাৰ পৰা ওলাই আহিলোঁ ওলাই আহোঁতে বাবা ৰামদেৱক লগ পাই গ'লোঁ এইজন হৈছে বাবা ৰামদেৱ চাওক কামাখ্যা টেম্পলৰ পৰা অলপ নামি আহি ইয়াৰ চাইনবৰ্ডখন দেখিছে লেফ্ট চাইডে যিটো ৰাস্তা আছে এই লেফ্ট চাইডৰ ৰাস্তাৰে আমি তললৈ যাম তললৈ অলপ নামি গ'লেই দাদাজনে কোৱা মতে ব্ৰহ্মপুত্ৰৰ ভিউ পইণ্ট দেখিবলৈ পাম আৰু পাণ্ডু ঘাটলৈ যাব পাৰি কামাখ্যাৰ পৰা নামি আহিছোঁ আৰু নামি আহি আমি এতিয়া নতুন যিটো নতুন ৰাস্তা এইটো য'ত আমাৰ কামাখ্যা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ কাষেদি ওলাই যায় পাণ্ডু ওলাব পাৰি পাণ্ডু তাতে গৈ আছোঁ খুবেই ধুনীয়া মানে পৰিৱেশ মানে ভিউ এটা আছে আমি আপোনালোকক দেখুৱাম বলক বাইক হেলমেট থৈ আহিছোঁ আৰু যিহেতু ফ্লাইঅভাৰৰ কাম চলি আছে বাইক গাড়ী আনিব নোৱাৰি আৰু দাদাই কৈছে খুবেই ধুনীয়া মানে ভিউ পইণ্ট ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আৰু তললৈ যাই থাকিম আৰু মানে এক্সাইটেড হৈ আছোঁ মই যিহেতু প্ৰথমবাৰৰ বাবে যাম প্ৰায় ৩-৪ কিলোমিটাৰ খোজকাঢ়ি যাম তললৈ নতুনকৈ বনাই থকা যিটো পাণ্ডুলৈ যোৱা ৰাস্তা আৰু কেনেকুৱা মানে বনাই আছে যিহেতু জৰা জীৰ্ণ মানে এনেকুৱা সৰু 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 ৰাস্তাৰে যাব লগা হৈছে চাওক আৰু এইখন পিছফালে বনাই আছে মানে ওপৰত বনাই আছে এইখন কাষত ধুনীয়া হ'ব বনোৱাৰ পিছত ফ্লাইঅভাৰখন পূৰা একদম ব্ৰহ্মপুত্ৰৰ পৰা ওলাই ন একদম পাণ্ডু আৰু ওপৰত আছে কামাখ্যা ধাম মন্দিৰ ব'লা সাৱধান দেখিবলৈ পাইছে সৰু সৰু ৰাস্তা ওপৰতো বনাই আছে আৰু অলপমান গ'লে ব্ৰহ্মপুত্ৰৰ পাৰ পাম ধুনীয়া ভিউ পইণ্ট দেখুৱাই আছোঁ আপোনালোকক অলপ জেগাটো শ্বৰ্ট কৰিব এইখন ব্ৰিজখন এনেকৈ ডিষ্টেঞ্চটো ইয়াৰ পৰা কমাই দিব এনেকৈ যাব ব্ৰিজখন কিন্তু আমি তলেদি আগৰ ৰাস্তাটো এইটো আছে এইটো আগৰ ৰাস্তাটো আছিলে সিফালে যাব পাৰি কামাখ্যা আৰু এইফালে ব্ৰহ্মপুত্ৰ নহয় উঠি যাম যাই থাকিম না এতিয়া আমি আৰু এনেকৈ
এটি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে খোজকাঢ়ি গৈ আছোঁ ৰ'দটো অলপকৈ ওলাইছে যদিও গৰমটো লগা নাই লেফ্ট চাইডে ফ্লাইঅভাৰ এখন বনাই আছে এই গছডাল চাওক না কেনেকুৱা মানে ত্ৰিভুজ টাইপ হৈ আছে এটা গেট হৈ আছে পুৰা ন নেচাৰেল গেট আৰু এয়া হৈছে মেখেলা উজোৱা পথ ইফালেৰে গ'লে কামাখ্যা ওলাব পাৰে কামাখ্যা মন্দিৰ আৰু এইটো হৈছে শ্মশান কালী মন্দিৰটোৰ পিছফালে শ্মশান আছে আৰু আমি চিধা যাম ৱাও মা কসম কি পৰিৱেশ মানে বেলেগ ঠাইত থকা যেন লাগিছে গুৱাহাটীত থকা যেন ফিলেই হোৱা নাই মানে বেলেগ ঠাইত থকা যেন লাগিছে আৰু আমি যাম চিধা আৰু ৰাইট চাইডে যিটো ৰাস্তা আছে এইটো আৰু কামাখ্যা ওলাব পাৰে এয়া গানৰ শ্বুটিং হৈ আছে কিজানি মা কসম চিনাৰী চাওক না এইখন হৈছে ব্ৰহ্মপুত্ৰ ইফালে আছে উত্তৰ গুৱাহাটী আপুনি ইয়ালৈ যদি সঁচাকৈ আহে তেতিয়াহে আপুনি ফিল্ডটো ল'ব পাৰিব এতিয়া 12:30 বাজিছে আৰু ৰ'দটো সিমান নাই ফটো ভিডিঅ'ৰ কাৰণে মজা বতৰ পাইছোঁ ব্ৰহ্মপুত্ৰ পাৰ আৰু চিনাৰী চাওক কি ধুনীয়া ভিউ আমি পাণ্ডুৰ পৰা আহিলে এইখিনি পাব পাণ্ডুৰ ফালৰ পৰা আমি এতিয়া কামাখ্যা ফালৰ পৰা নামি আহি আহিছোঁ তলত ভিউ চাওক ভিউ ইফালে আছে উত্তৰ গুৱাহাটী আৰু ইফালে আছে আমাৰ কামাখ্যা কি কয় পাণ্ডুৰ ঘাট ব্ৰহ্মপুত্ৰ পাৰ এইটো ভূমিস্খলন নহ'বৰ কাৰণে নতুন টেকন'লজি লগাইছে আৰু এইখন হৈছে শৰাইঘাট দলং আৰু এইখন আমিনগাঁও তামাম ফটো উঠিলোঁ বন্ধুসকল আৰু ফটোবোৰ মই পেজত আপলোড কৰি দিছোঁ অলৰেডি যদি আপুনি পাণ্ডু মালিগাঁও হৈ আহিব খোজে তেতিয়াহ'লে বাইক লৈ যাব পাৰিব একদম কামাখ্যালৈ পুৰা ফাই ৰাস্তা আৰু যদি কামাখ্যাৰ পৰা আহিব খোজে কিন্তু বাইক লৈ আহিব নোৱাৰিব গাড়ী লৈ আহিব নোৱাৰিব কিয়নো ফ্লাইঅভাৰৰ কাম চলি আছে সেইবাবে কামাখ্যাৰ পৰা তললৈ 4 বা 5 কিলোমিটাৰমান 4 কিলোমিটাৰমান খোজকাঢ়ি আহিছোঁ ভিউ বঢ়িয়া দেখি আহিছোঁ বহুত সময় ইয়াতে কটালোঁ ফটো উঠিলোঁ ভিডিঅ' কৰিলোঁ এতিয়া আমি কামাখ্যা যাম য'ত আমাৰ বাইকখন আছে আৰু বাইকখন লৈ ঘৰ গুচি যাম এতিয়া যাওঁতে আমি চিনাৰীখিনি দেখাই যাম যাওঁতে চিনাৰীখিনি মই দেখাই যাই থাকিম আপোনালোকক চাই যাই থাকিব মোৰ লগত ঋতু দা আহিছে গুৱাহাটীৰ পৰা মধুৰিয়াৰ পৰা আহিছে ঋতু দা কেনেকুৱা লাগিল কি ক'ব বিৰাট ধুনীয়া এক্সপিৰিয়েঞ্চ একদম নেচাৰেল বতাহ যদি কোনোবা যদি আহিব খোজে মানে জেগাখিনি চিনাৰীটো কৰি দিয়ক জেগাখিনি আহিলে আমাৰ পাণ্ডু ফালে যিটো ঘাটত যোৱা ৰাস্তা তাৰ পৰা আহি ৰাইট চাইডে উঠি আহিলে বাইক চাইক লৈ আহিব পাৰি আৰু যদি খোজকাঢ়ি আহে কামাখ্যা মন্দিৰৰ পৰা নামি আহিলে আৰু যদি আপুনি গুৱাহাটীৰ পৰা আহিব খুজিছে গুৱাহাটীৰ পৰা আহিলে আমাৰ পাণ্ডুৰ যিখন ব্ৰিজখন আছে মানে মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডুৰ পিনে অহা ৰাস্তাত আহি তাতে গৈ সুধিলে দেখাই দিব কামাখ্যা ফালৰ পৰা আহিলে বাইক আনিব নোৱাৰিব তাত কনষ্ট্ৰাকশ্যন চলি আছে দেখালোৱে আপোনালোকক অলপ আগতে যদি মালিগাঁও পাণ্ডু ফালৰ পৰা আহিলে বাইক আপুনি ওপৰলৈ নিব পাৰিব মানে বাইকৰ কণ্ডিশ্যনবিলাক ভাল হ'ব লাগিব ব্ৰেক চেকবিলাক ভাল হ'ব লাগিব দেখিবলৈ পাইছে কি থিয় গৰা এতিয়া আমি উজাব লাগিব গৰা এটা মানে অৱস্থাই বেয়া হৈ যাব আমি এতিয়া মানে নামি আহিলোঁ বঢ়িয়াকৈ এতিয়া উজাওঁতে মানে অৱস্থাই বেয়া হৈ যাব চাওক পিছফালে কি গৰা আমি এতিয়া উজাই যাম এতিয়া মানে আগতে আমি পুৰা চাহ মিঠাই খাই আহিছোঁ পুৰা কেলৰি বাৰ্ণ হৈ গ'ল আৰু খাম এতিয়া গৈ পেলাই যাই কিনে এতিয়া যি খাইছিলোঁ চব ভাত চাত চব হজম হৈ গ'ল মানে আপুনি যদি ভাত খাই আহে ইয়াত মানে উঠি 2-3 ভাত খাব পাৰিব মানে হজম হৈ যাব এনেকুৱা থিয় গৰা এতিয়া যাম আমি
আৰু মানে বেছি ভিডিঅ' নাই নেকি এইটো মানে এই চিনাৰীটোক লৈ মানে কোনো ব্লগাৰে ভিডিঅ' দিয়া নাই আছে দুই এজনৰ আছে কিন্তু মানে দেখা পোৱা নাই মই ইউটিউবত বা ছ'চিয়েল মিডিয়াত কিন্তু আহিব লাগে খুবেই সুন্দৰ জেগা মানে গুৱাহাটীৰ মাজভাগত যে এনেকুৱা এখন জেগা আছে কোনো নাজানে মানে বেছিভাগ নাজানে এতিয়ালৈকে বহুতে শ্বিলং যায় সোণাপুৰ হেৰিফালে যায় কি কয় জাগিৰোড মানে বহুত মানে দূৰ যায় ভূটান যায় মেঘালয় ইয়াতে ওচৰত আহি নিজে ঘৰৰ ওচৰতে অলপ সময় লৈ আহিলে গুৱাহাটীৰ মাজভাগতে যিটো নীলাচল পাহাৰ আছে নীলাচল পাহাৰলৈ আহিব পিছ চাইডটো পৰে এইটো পিছ চাইডটো মানে খুবেই সুন্দৰ মানে ভিউ কাষতে ব্ৰহ্মপুত্ৰ এইফালে আছে নৰ্থ গুৱাহাটী অৱস্থা বেয়া হৈ গৈছে পানী শেষ পানী বটলটো কৈ পানী একদম শেষ আৰু এতিয়া ইয়াতে কিনিবও জেগা নাই জেগা নাই দোকান চোকান নাই ইয়াতে পানী কিনা জেগা নাই খোৱা জেগা নাই তো বেগত খানা অলপ চলপ ড্ৰাই কিবা লৈ আহিলে ভাল কেক পানী লৈ আহিলে ভাল তেতিয়া এনাৰ্জি পাব শ্বুটিং টুটিং মজা হ'ব ইয়াতে সেই দেখোন তিনিটা উঠাইছে স্কুটি হা এই দিহত দুটা ছোৱালী উঠাই যোৱা দিছিল তেতিয়া এইখন মানে জিটি গাড়ী নুঠিব এনেকুৱা ৰাস্তাত তেতিয়া হ'লে দিঅ'খনত দুটা ছোৱালী লৈ তিনিজন চেন ছিঙি যাব বৰষুণ দিলে ধুনীয়া জেগা আছে এইটো গৰা এটা বহুত ডাঙৰ গৰা একদম কামাখ্যালৈ আৰু ইফালে পাণ্ডু তলৰ ফালে পাণ্ডু ওলাব পাৰিব মালিগাঁও আৰু ইফালে ব্ৰহ্মপুত্ৰ বনোৱা আছে ধুনীয়াকৈ আমি এতিয়া জল্দি যাওঁ ভিডিঅ'টো অকণমান ফাষ্ট কৰি দিম নতুন ব্ৰিজখন নৰ্থ গুৱাহাটীলৈ যোৱা মজা ভিউজ এইটো এটা কেনেকুৱা লাগিছে গৰা এনেকুৱা গৰা যদি পুলিচৰ মানে ট্ৰেইনিং কৰি আছে দৌৰা ট্ৰেইনিং কৰি আছে ইয়াত যদি সদায় প্ৰেক্টিচ কৰে সি খাটাং পাছ কৰিব ইয়াত এই গৰাৰ তলৰ পৰা যদি কামাখ্যালৈ দৌৰে খাটাং পাছ কৰিব সি ডেইলি হয় নহয় ডেইলি দৌৰিলে নদৌৰিলেও হ'ব সপ্তাহত 3 দিন দৌৰিলেও হ'ব বাকীকেইদিন ৰেষ্ট ল'ব জেগা ধুনীয়া কিন্তু খোজকাঢ়ি আপোনাৰ এনাৰ্জি লাগিব মানে আৰু আধা আহি পালোঁ এতিয়ালৈকে আৰু আধা যাব আছে উঠি আহি আছোঁ এতিয়া সেইখন ব্ৰহ্মপুত্ৰ ফটো উঠি আহি আছোঁ ভিডিঅ' কৰি আহি আছোঁ খোজকাঢ়ি পানী খতম এতিয়া পানী কিনিবকৈ আছে একো নাই দূৰলৈ দোকান চোকান নাই আৰু মানুহো বেছি নাই গাড়ী চাড়ী বেছি চলাচল নাই গৰু ছাগলীটো একেবাৰে নাই ছাগলীৰ গুহু দেখা নাই বাঘ আছে এইখন পাহাৰ মানে এই পাহাৰবিলাকত বাঘ আছে বুলি জানো মানে শুনিছোঁ গধূলি আহিব নালাগে এইবিলাকত মানে ৰিক্সি আৰু মানে ছোৱালী দিনত অহাও ৰিক্সি মানে বহুত মানে হেৰি জেগা হয় এইখিনি খালী একদম চুনচান জেগা দিনৰ টাইম লৈ ৰাতিপুৱাই কি চিনাৰী পিছফালে চাওক মানে টাইমটো মানে ভাল হ'ব লাগিব মানে ৰ'দো হ'ব মানে ৰ'দটো কম হ'ব লাগিব মানে ইভিনিং টাইম আৰু মৰ্ণিং টাইম হ'ব লাগিব মানে এতিয়া ৰ'দটো বেছি নাই যে কি মজা মানে চিনাৰী দি আছে খুবেই ভাল লাগিছে আৰু মন চন ভাল লাগি যাব আপোনালোকে আহিব ইয়াতে মজা মই চাওক ক'ত উঠি লৈছোঁ দেখা পাইছে ক'ত উঠি লৈছোঁ আৰু এতিয়া ভিউজ দেখাবৰ কাৰণে উঠি লৈছোঁ ইয়াতে পিছফালে চাওক মোবাইলটো সিফালে বেছি নিব নোৱাৰি পৰি যাব পাৰে ঠিক নাই ইয়াতে তলত মানুহ লাগিছিল
নামি আহিলোঁ আৰু এই চোন পাপৰি এটা বেপাৰী আহি আছে পিছফালে মানে দোকান চোকানটো দেখা নাই পিছফালে চোন পাপৰি হেৰিটো দেখা পাই গ'লোঁ চোন পাপৰি খাব নেকি হা এই নাখাওঁ কি আছে পানী চানী নাই না চোন পাপৰি এই পুৰণা দিনত দেখিছিলোঁ আমি এইটো এতিয়া মানে এনাৰ্জি লাগে পানী খাব লাগে মানে মিঠা চিঠা খাব নালাগে এতিয়া মানে অৱস্থা বেয়া হৈ যাব আকৌ মিঠা খালে মানে আৰু পানী পিয়া লাগে বেছি হয় না আৰু সেইকাৰণে পানী বিচাৰি আছোঁ আমি এতিয়া আছে অলপ আগত দোকান আছে আমি দেখি আহিছোঁ আহোঁতে এতিয়া যিহেতু আহি আছোঁ মানে গৈ আছোঁ কামাখ্যা ওপৰলৈ গৈ আছোঁ তাৰ পৰা বাইক লৈ আকৌ মানে তলত যাম মানে ঘৰ যাম আৰু আমি মালিগাঁৱৰ পৰা আহিলোঁ মোটামুটি হয়নে নহয় তলত পাণ্ডুঘাটৰ পৰা আহিলোঁ উঠি আহি আছোঁ ফটো উঠি আহি আছোঁ মানে আহি মানে ৰখি আহি আছোঁ মানে এনেকুৱা ধুনীয়া মানে কিছুমান চিনাৰী দেখা পাইছোঁ মানে আহি পাওঁতে মানে ৰখিবলগীয়া বাধ্য হৈ গৈছে আৰু ফটো উঠিবলগীয়া বাধ্য হৈ গৈছে মানে কি ক'ম আৰু মানে ফুগু যদি লাগিছে মানে অনুভৱ হোৱা নাই আৰু আমি যিটো টাইমত আহিছোঁ মানে যিটো দিনত আহিছোঁ মানে এইটো কি মাহ এইটো হেৰি ন অক্টোবৰ মাহ পৰিল 1 তাৰিখ আৰু 2 তাৰিখ গান্ধী জয়ন্তী হয় মানে ৰ'দো নাই বেছি মানে ৰ'দটো অলপকৈ ওলাইছে আৰু মানে অলপ ডাৱৰীয়া হৈ আছে দেখিছে মোৰ আকাশখন ওপৰত থকা কেনেকুৱা ভিউ মানে এতিয়া যদিও মানে 2-1 বাজিছে তথাপিও মানে ৰ'দটো নাই যিটো নৰ্মেল যিটো গৰমৰ দিনত থাকে মানে পূৰা ৰ'দ তেতিয়া আহি লাভ নাই মানে গৰমত আৰু ফটো উঠিব যদি আহে তেতিয়াও ভাল নহ'ব অমৃত ভোজন ভেকচিন এয়া আমি পানী ল'লোঁ খুলি দিওঁ পানীখিনি খালোঁ অলপমান ভাল লাগিছে আৰু আমি এতিয়া এই ফ্লাইঅভাৰ বনাই থকা সিফালেৰে নাযাওঁ আমি এই ৰাইট চাইডে যে ৰাস্তাটো মই প্ৰথমতে কৈছিলোঁ সিফালেৰে যাম আমি এই ৰাস্তাটোৰে উঠি আহিলোঁ তলৰ পৰা আমি যিটোৱেদি আহিছিলোঁ সেইটোৱেদি মানে নাযাওঁ আমি এই ৰাস্তাটোৱেদি যাম যিটো মানে মোৰ এই দাদাজনে ক'লে এইটো ৰাস্তাত কি ওলাম কামাখ্যা ছেকেণ্ড গেট ন কামাখ্যাৰ 2 নম্বৰ গেট কামাখ্যাৰ 2 নম্বৰ গেট ওলাম আমি আগবাঢ়ো এই ৰাস্তাটোৰে যাওঁ এইবাৰ ৰাস্তাৰ এক্সপেৰিমেণ্ট কৰি চাওঁ হ'ব কোনো কথা নাই হেৰালে পাহাৰতে শ্মশানে হয় ফটো উঠিবলৈ যাব ওলাইছিলোঁ গাইজ কিন্তু শ্মশান হয় নাযাওঁ আৰু আমি আছোঁ এইফালে শ্মশান হয় এখন মানে এনেকুৱা দুৰ্গন্ধ ওলাইছে ৰাস্তাটোত মানে একদম যাব অশান্তি লাগিছে ন কিবা আছে এতিয়া এইখিনি উঠি আহিছোঁ আমি ইহঁতে উঠি আহি আছে আমি উঠি গৈ আছোঁ কামাখ্যালৈ দ্বিতীয় গেট ছেকেণ্ড গেট ওলাব বুলি কৈছে কিন্তু নাজানো আমি ওলাই ওলাব গৈ আছোঁ বহুত ৰাস্তা উজালোঁ গাইজ একদম অৱস্থা বেয়া হৈ গৈছে একদম অৱস্থা টান হৈ গৈছে পিছফালে বহুত দেখিলৈ পাইছে বহুত মানে দ পিছফালে মানে থিয় গৰা আগফালে গৈ আছোঁ ট্ৰকেশ্বৰ টেম্পল যে লিখাই আছে শিৱ মন্দিৰ হয় আৰু যাব লাগিব কিজানি এনেকৈ একো বন্ধুসকল এটা বস্তু দেখা পালোঁ এইটো আই থিংক আগৰ দিনৰ হ'ব ভাস্কৰ্য কি ভগ্নাৱশেষ বুলি কয় খুদিটো আছে শিলত মানে বাপ্পা হৈ কেনে গৰাই বাপ্পা চিধাই যাই থাকা কি গৰা ভিডিঅ'ত হয়তো সমান লাগি আছে কিন্তু ৰিয়েলত আহিলে গম পাব কেনেকুৱা গৰা এবাৰ আহি চাওক এক্সপিৰিয়েঞ্চ কৰি চাওক গৈ আছোঁ লাহে লাহে মোবাইলটো দাঙিব মানে শক্তি নোহোৱা আহিবলৈ আমি
সেকেন্ড গেট ন এইটো সেকেন্ড গেট দাদা ন এইটো সেকেন্ড গেট পশ্চিম গেট দ্বিতীয় গেট বুলি কয় নেকি এইটো সেকেন্ড গেট বুলি কৈছোঁ পশ্চিম গেট এইটো আমি কোনফালে যাম এতিয়া আমি ইয়াৰ পৰা নামিলোঁ নামি যাম তলে আমি গ'লে আকৌ মন্দিৰৰ পিনে পাম বাইকখন থোৱা আছে ন সেই দৰ্শনাৰ্থী আহি আছে আজি যিহেতু মহালয়া হয় আজি নৱৰাত্ৰি ন নৱৰাত্ৰি আৰম্ভণি অঁ মানে নৱৰাত্ৰি কি এইটো কি কয় এইটো পঞ্চমী ন নহয় নহয় আজি নৱৰাত্ৰি প্ৰথম দিন হয় আৰম্ভণি মহালয়া মহালয়া পৰা আৰম্ভণি হয় নৱৰাত্ৰি ইফালে সোমাই যাব লাগিব সেইফালে না বাপৰে বাপ অৱস্থা নাই কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চ গুৱাহাটীৰ যেন লাগি আছে নে গুৱাহাটীত যেন লাগিছে বাহিৰত যেন লাগিছে আমি অসমৰ বাহিৰত আহিছোঁ কিন্তু গুৱাহাটীত থকা যেন লাগাই নাই গুৱাহাটীত বাহিৰত আমি এতিয়া কামাখ্যা মন্দিৰ পিছপিনে গৈ আছোঁ ইয়াত কামাখ্যা মন্দিৰৰ পিছপিনে আৰু হয় না এইবিলাক মানুহৰ পাণ্ডাবিলাকৰ এই AC ফেমিলি ৰেষ্টুৰেণ্টো আছে নাম হ'ল লজ হে শ্ৰীময়ী ইন লজো আছে খোৱা জেগা আছে এই যে জুই ওলাই আছে হে ধূপৰ জুইবিলাকে অঁ আমি যে ধূপ দিছিলোঁ এইটো পিছফালটো এইটো পিছফালটো আমি যি ধূপ দিছিলোঁ ধূপ চাকি জ্বলাইছিলোঁ আমি এই পিছফালটো ফেন চলি আছে পূৰা গৰম গৰম হাৱা মাৰি দিব আৰু ভাল লাগি যাব জয় মা কামাখ্যা আমি এতিয়া বাইকখনৰ ওচৰলৈ গৈ আছোঁ আমি গেটৰ আমি কাষে কাষে গৈ আছোঁ এইখন গেটখন ফাইনেলি আমি বাইকখন পাম আমি গৈছিলোঁ বেলেগ ফালেদি আহিলোঁ বেলেগ ফালেদি এটা মজা এক্সপিৰিয়েঞ্চ নে কি কোৱা এই বিৰাট মজা আমি ভাবাই নাছিলোঁ ইফালে আকৌ ওলাম দেখিছে ঘাম চাম একদম অৱস্থা নাই হৈ গৈছে কেলৰি বাৰ্ণ হৈ আছে কেলৰি বাৰ্ণ। এই দহলীয়া আমি আহি পালোঁ আৰু পুনৰ কামাখ্যা যিখন মেইন গেট সজাই আছে আমি ইফালে আহিলোঁ ইফালে সোমাই আহিলোঁ এনেকৈ আহি এনেকৈ আহি গ'লোঁ এতিয়া দিনৰ 2:17 হৈছে মজা ৰ'দটো বেছি নাই গৰমো নাই আজি গৰম নাই বেছি আমি এতিয়া যাওঁ আৰু ঘৰলৈ যাওঁ আৰু নামি যাওঁ আমি এতিয়া নামি আহি আছোঁ তলত গৈছিলোঁ তলেদি উঠি ওপৰেদি আৰু কামাখ্যা কাষেৰে পিছেদি আহিছোঁ আমি কামাখ্যা মন্দিৰৰ পিছেদি আহিছোঁ এতিয়া আমি হেলমেটটো ল'ম তাৰ পৰা হেলমেট দুটা থোৱা আছে তাৰপিছত বাইকখন বিচাৰিম তাৰপিছত যাই বাইকখন আছেনে নাই নাজানো বাইকখন বিচাৰিম এতিয়া আমি হেলমেটটো ল'ম আহক হেলমেটটো লওঁ আমি পূৰা পাণ্ডুৰ পৰা আহিলোঁ আৰু পাণ্ডুৰ পৰা আহি এই দাদাৰ দোকানত বেগটো থৈছিলোঁ আৰু দাদাই কোনো ভাল কাম কৰি আছে এটা যে দাদাৰ দোকানৰ পৰা বস্তু লওক এটা ফ্ৰীতে বেগ থওক হেলমেট থওক নে কি কয় দাদা ভাল কাম কৰি আছে দাদাই এটা আৰু যদি আহে কামাখ্যা আহে আমাৰ কামাখ্যা ইয়াৰ পৰা বেছি দূৰ অলপমান যদি আহে ইয়াত আপুনি বস্তু লওক আৰু বেগ হেলমেট কি আছে থওক কৈ দিয়ক দাদা এবাৰ নামটো কওক আপোনাৰ অঁ আপুনি কৈ দিয়ক যিটো কাম কৰি আছে এইটো প্ৰচেছটো কৈ দিয়ক এবাৰ ইয়াতে চেণ্ডেল জোতা থ'লে আপুনি চাওক এয়া এই দোকানৰ পৰা বিভিন্ন বহুত মানে যি লাগে আপুনি পায় প্ৰসাদ আছে মালা আছে কিবা আছে মালাও আছে মানে সমস্তখিনি আছে দাদাৰ দোকানত মাল কিনক বা বস্তু কিনক আৰু ইয়াতে হেলমেট জোতা চেণ্ডেল দি থৈ যাওক আমি এতিয়া হেলমেট ল'ম আমাৰ হেলমেট ইয়াতে আছে আমি যিহেতু প্ৰথম আহোঁতে পূজাৰ ধূপ চাকি কিবা কিবি লৈছিলোঁ হেলমেটটো এটা থ'লোঁ আৰু ঋতুদাই হেলমেটটো লৈছে ইয়াৰ পৰা আমি এতিয়া বাইকৰ ওচৰলৈ গৈ আছোঁ আৰু জোতা চোতা মানে হাত ধোৱা অলপমান আমি লগত দি ল'ব লগত দি দিব আহিছোঁ দাদা আহিছোঁ দে আমি এতিয়া বাইকখনলৈ যাম এতিয়া হেলমেটটো ল'লোঁ এতিয়া আমি বাইকখন বিচাৰি যাম ক'ত আছে বাইকখন বিচাৰি পাম বাৰু ইমান দূৰ গৰা উজাই এনে গাড়ী দি কেলৰিটো বান কৰিলোঁ এবাৰ তলেদি ওলাই দিলোঁ কেলৰিটো এইটো পাব্লিক টয়লেট ফ্ৰী দেই এইটো ফ্ৰী অফ কষ্ট কোনো পইচা দিব নালাগে এতিয়া দাদাই যাব এতিয়া মই ডেটটো ৰখি থাকিম ইয়াতে
নহয় হেলমেটে লোৱা হেলমেটকেইটা লৈ আমি মুখ চুখ অলপ হাত মুখ ধুই আহোঁ আৰু এইকেইটা চাওঁ মস্ত মস্ত সাৰ গৰু খোৱা লোৱা বেছি হ'ল নেকি এইকেইটা হাইব্ৰিড গৰু নাজানো আৰু কেনেকুৱা গৰু এইকেইটা লৈ গ'ল কোনোবাই ইয়াৰ এইটো শিং নাই এইটো ফেঞ্চি বজাৰ নতুন ব্ৰিজখনৰ কাষেদি সেইখন নাথৰ পৰা যিখন ফ্লাইঅভাৰ ব্ৰিজ আছে তাতে আমি ফটো উঠিম আৰু ভিডিঅ' দিম চাই থাকক আহক কামাখ্যাৰ পৰা একদম তললৈকে বাইকখনৰ চাবি অফ কৰি দিছোঁ পূৰা আহি আছোঁ তেল বাচি যাব 3.5 কিলোমিটাৰ 3.5 কিলোমিটাৰ পৰা আহি আছোঁ অট'মেটিক তোমাৰতো ক'ব লাগিব এই আমি আহি পালোঁ ফ্লাইঅভাৰখন এই ব্ৰিজখনৰ নামটো কি নাজানো কিন্তু দেখি হয়তো চিনি পাইছে আপোনালোকে এইখন যিখন মালিগাঁও আৰু ভূটনাথ আৰু মাছখোৱাৰ মাজত বুটখোৱা আৰু মাছখোৱাৰ মাজত আছে যিখন এই ব্ৰিজখন নতুনকৈ বনাই আছে আৰু পিছফালে উত্তৰ গুৱাহাটী আৰু এখন দলংখন যিখন বনাই আছে আৰু খুবেই ধুনীয়া ভিউ পইণ্ট হয় এইটো ফটো উঠি আছে মানুহবোৰে আৰু আমিও আহিলোঁ ফটো উঠিবৰ কাৰণে আৰু এতিয়া টাইমটো বঢ়িয়া টাইম মানে যদিও দুপৰীয়া হৈছে টাইমটো কিন্তু দুপৰীয়া হোৱা যেন লগা নাই মানে ৰাতিপুৱা হৈ থকা যেন লাগিছে মানে ৰাতি মানে ইভিনিং হৈ থকাও যেন লাগিছে এতিয়া ফটো উঠি মজা লাগিব আহক ফটো উঠাম আমি প্ৰথম গৈছিলোঁ এইটো মন্দিৰটো যে ওলাই আছে হালধীয়াকৈ তাত গৈছিলোঁ তাৰ পৰা ভিউটো দেখাইছিলোঁ আৰু পিছত যে গৈছিলোঁ আমি পাণ্ডু ফালে এইফালেদি গৈছিলোঁ শৰাইঘাটৰ কাষত এতিয়া আমি ফ্লাইঅভাৰখনৰ পৰা ভিডিঅ' কৰিছোঁ আৰু ইফালে আছে গুৱাহাটী এইফালে গুৱাহাটী এইফালে উত্তৰ গুৱাহাটী বহুত ভিডিঅ' কৰিলোঁ ফটো উঠিলোঁ এতিয়া আমি ভাত খাব যাওঁ হোটেলত ক'ত যাম আমি হোটেলখন ফেঞ্চি বজাৰ যাম বলক মজাকৈ ফল মূল খাই ল'লোঁ ইয়াতে অলপমান এতিয়া ভাত খাম এতিয়া আমি এইটো কি ঘাট এইটো কি ঘাট হা ফেঞ্চি বজাৰ ভাত খাব আহি এটা বেলেগ চিন দেখা পালোঁ আৰু এইখন হোটেলখনলৈ মন কৰক 1947 বহুত পুৰণা হোটেল এনেকুৱা এখন হোটেল 1947ত মানে স্থাপিত হৈছিল আৰু এই হোটেলত মানুহ ভাত খাবলৈ এনেদৰে লাইন পাতিবলগীয়া হয় মানে ধুনীয়া বিনামূলীয়া মানে নহয় দেই এইটো মানে এখন হোটেলত মানে আৰু পইচা কিনি খাবও লাইন লাগিব লগা হৈছে ভিতৰত খাই আছে এনেকৈ লাইন পাতিবলগীয়া হৈছে মানে দাদাই লৈ আহিছে মানে কি ইয়াৰ হেৰি মটলগীয়া বহুত সেইখিনি ফেঞ্চি বজাৰ চবচে পুৰণি হোটেল ভাত টেষ্টি হয় নে কি ইয়াৰ ভাল কোৱালিটি ভাল আৰু ছাৰ্ভিচো ভাল দামো ৰিজনেবল দাদা ক'ৰ পৰা আহিছে মই চাংচাৰি পৰা অঁ এখন হোটেলত মানে মানুহ ভিৰ লাগিব লগা পৰিলক্ষিত হৈছে মানে কিহৰ কাৰণে খাদ্য ভাল খাদ্য ভাল দামো ভাল বোলে কৈছে আৰু এখন বহুত পুৰণি হোটেল হয় নহয় 1947ত এই মানুহৰ কথা এই হোটেলখনত আহি দেখা পালোঁ যে মানুহে ভাত খাবলৈ বাহিৰত লাইন পাতি আছে আৰু চাটাৰ বন্ধ কৰি দিছে মানে এটা পাৰ্টি ভাত খাই আছে আৰু এটা পাৰ্টি বাহিৰত মানে থিয় হৈ আছে সেই পাৰ্টিটোৰ ভাত খোৱা হ'ব আৰু চাটাৰখন খুলি দিব ইহঁতে ওলাই আহিব এইখিনি নতুনখিনি সোমাই যাব মানে এনেকুৱা প্ৰচেছ মানে খাদ্য ভাল আৰু এটা বস্তু লক্ষ্য কৰিছোঁ যে এই হোটেলৰ যিখন সন্মুখভাগৰ হোটেল একদম খালী হৈ আছে আৰু এইজন দাদা মালিক গ্ৰাহকৰ পৰা সুধিছোঁ গ্ৰাহকে কৈছে খানা ভাল হয় বুলি কৈছে আৰু এটা গুৰুত্বপূৰ্ণ কথা যে এইটো এইখন হোটেলখন আপোনাৰ 1947 মানে 1947 অলপ কওকচোন বিষয়ে তাৰ বিষয়ে এইখন 1947 চনত মোৰ দেউতাই ষ্টাৰ্ট দিছিল তেওঁ
ব্ৰিটিছৰ পেৰামিলিটাৰীত কাম কৰিছিল আৰু যেতিয়া ভাৰত স্বাধীন হ'ল তেওঁ চাকৰি বাদ দি লক্ষী কেবিনৰ লগত লক্ষী কেবিন 41 42 খুলিছিল 47 তেনেকুৱা চলি আছে মই মাজতে গ'লোঁ এবাৰ বাহিৰলৈ মই বাহিৰত চাকৰি কৰিছিলোঁ আৰ্মিত গুৱাহাটীৰ এইখনেই মানে চবচে পুৰণা হোটেল চবচে পুৰণি নহয় পুৰণি আছে কিন্তু নহয় লক্ষী কেবিনখন এইখন হ'ল ডাঙৰ পুৰণি 41ত কৰা আমাৰ এইখন 47ত কৰা আৰু তাৰপিছত মই আৰ্মিত আছিলোঁ আৰ্মিত আহি পেলাই বেলেগ চাকৰি পাইছিলোঁ যদি নকৰি পেলাই নিজৰ সম্পত্তি বুলি এইখন আৰম্ভ কৰিলোঁ প্ৰথমতে মিঠাই দোকান আছিল এখন মিঠাই বা তিনিখনমান মিঠাই দোকান কৰিলোঁ মই তাৰপিছত বয়স হ'ল মিঠাই দোকান বন্ধ কৰি পেলাই এইখন আৰম্ভ কৰিলোঁ মাজে মাজে মোৰ ল'ৰাও আহে ই হেৰিত কাম কৰে এই যে টিভি প্ৰডিউচাৰ তেওঁ মাজে মাজে যায় কিন্তু সময় নাপায় কাৰণে ময়ে বেছিভাগে বহোঁ আমিও ৰখিলোঁ মানে বাহিৰত আৰু খানাটো খালোঁ খুবেই ভাল লাগিল খানাটো মানে ঘৰুৱা খানাৰ দৰে একদম থেংক ইউ আৰু আহিব আপোনালোকে সেই ফেঞ্চি বজাৰ সেই জেগাখিনি কৈ দিয়কচোন আপুনি ফাঞ্চি বজাৰ উৰ্বশী চিনেমা হলৰ ওচৰত এছ ৰোড উৰ্বশী চিনেমা হলৰ থেংক ইউ দাদা আৰু খাদ্যৰ তালিকাৰ যিখন লিষ্ট ইমান দামো নহয় খাদ্যৰ আপুনি চাব পাৰে আৰু এনেদৰে ইফালেৰে ওলাই আহিছোঁ আমি আৰু ইফালে লাইন লাগি আছে আৰু ভাত খাই আছে মানুহে ওপৰত ভাত চাত বনাই আৰু এইখন ইমান ডাঙৰ নহয় হোটেলখন সৰু হোটেল এতিয়া আমি ফেঞ্চি বজাৰত আহিছোঁ ফেঞ্চি বজাৰৰ মানুহ দেখাই আছোঁ চাব মানুহ চাওক মানুহ এই চাওক ফেঞ্চি বজাৰৰ মানুহ দাদা আজি মানুহ কিমান দাদা আজি যিটো মহালয়া মানুহ ভিৰ কেনেকুৱা মানুহ ভিৰটো হৈছে দাদা এতিয়া কি কৰিব মানুহৰ মাথায় মানুহ খাই আছে এতিয়া এই যোৱাবাৰ এটা কাপোৰ বেচা ডাইলগ এটা ভাইৰেল হৈছিলে এবাৰ কেনেকুৱা ধৰণৰ ডাইলগ কাপোৰ বেচা মানে ডাইলগটো কেনেকুৱা ধৰণৰ এবাৰ ডাইলগটো আৰু কি দাদা ডাইলগ আনি একো নাই কম দামত পাব বস্তাত ভৰাব লাগিব মাল ভৰাই লৈ যাওঁ বাপৰে বাপ মানুহৰ ভিৰৰ মাজৰ পৰা ওলাই আহিলোঁ ফেঞ্চি বজাৰৰ পৰা আমি এতিয়া এইখিনি ক'ত আহি পালোঁ ফেঞ্চি বজাৰ পুলিচ ষ্টেচনৰ কাষত আমি এতিয়া ৰাস্তা পাৰ হ'ম ইফালে ব্ৰহ্মপুত্ৰ আছে আৰু পাৰতে আমি বাইকখন থৈছোঁ বাইক লৈ ঘৰত যাম এতিয়া আৰু ঠিক নাই ক'ত ৰখোঁ ভাল জেগা দেখা পালে আকৌ ৰখি যাব পাৰোঁ ঠিক নাই ভাত পানী খাই ফেঞ্চি বজাৰৰ মানুহ চাই ওলাই আহিলোঁ ফেঞ্চি বজাৰৰ পৰা আৰু বাইকখন ল'ম আৰু এতিয়া ৰুমত যাম তো আৰু ভিডিঅ' নবনালোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে So please, Sarapaka.